সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল। আজি মই তোমালোকলৈ যুগুত কৰি উলিয়াইছোঁ সপ্তমমান শ্ৰেণীৰ নতুন গণিতৰ পাঠ অখণ্ড সংখ্যা। অখণ্ড সংখ্যাৰ ওপৰত আজি আমি আলোচনা কৰিম। তোমালোকে বহি কলম উলিয়াই ৰেডি হৈ লোৱা আৰু আমি কি কৰোঁ পাঠটোলৈ আগবাঢ়ো। চোৱা, অনুশীলনী 1ৰ এত দিছে আমাক যে মান নিৰ্ণয় কৰা। অনুশীলনী 1ৰ এৰ প্ৰথম প্ৰশ্নটো দিছে 17 যোগ -9। এইটো অংকটো আমি কি কৰিব লাগে? যোগ কৰিব লাগে। চোৱা তোমালোকে, যেতিয়া এটা সংখ্যা ধনাত্মক হয় মানে যোগ চিন থাকে, সেইটো আমাৰ লগত কি জমা টকা বুজায়। মানে মোৰ পকেটত কিমান টকা আছে? এতিয়া 17 টকা আছে। ইয়াত যিহেতু একো চিন নাই, এইটো আমি কি বুলি ধৰোঁ? যোগ বুলি ধৰি লওঁ, ধনাত্মক চিন বুলি ধৰি লওঁ। এতিয়া চোৱা, আমাক সংখ্যাটো যোগ কৰিব দিছে কাৰণে এই যোগ চিনডাল দিছে। যদি বিয়োগ কৰিব দিলে হয় কি লিখিলোঁ হয়? আমি বিয়োগ চিন লিখিলোঁ হয়। তাৰপিছত চোৱা যে কি দিছে -9। -9ৰ অৰ্থ তোমালোকে এনেকৈ বুজি ল'ব পাৰা যে মোৰ 9 টকা ধাৰ আছে, মানে মই 9 টকা দিবলগীয়া আছোঁ। তোমাৰ লগত জমা কিমান আছে? 17 টকা। তুমি দিব কিমান লগা আছে? 9 টকা। এতিয়া তুমি অংকটো কি কৰিবা? আমাক যোগ কৰিব দিছে হয়, কিন্তু কি কৰিব লাগিব যে মোৰ লগত থকা জমা টকাটোৰ পৰা মই দিব লগা 9 টকাটো দি দিব লাগিব। মানে কি কৰিব লাগিব? 17 টকাৰ পৰা -9 টকা বিয়োগ আমি কৰি দিব লাগিব। কথাটো ভালদৰে বুজিছা বা? এতিয়া চোৱা, যদিও আমাক অংকটো যোগ কৰিব দিছে, আমি জানো যে কি হয় 17 প্লাছে মাইনাছে কি হৈ যায়? মাইনাছ হৈ যায়। আমি এইটো জানো, আগতে শিকি আহিছোঁ হয়নে? এতিয়া চোৱা কি হ'ব, 17ৰ পৰা 9 বিয়োগ কৰিলে কিমান থাকিব? 17ৰ পৰা 9 বিয়োগ কৰিলে 8 থাকিব। এইটো অংক বুজি পালা? এতিয়া চোৱা নেক্সটটো। এইবাৰ আমাক 1ৰ 6 নম্বৰ অংকটো কি দিছে? চোৱা, 1ৰ 6 নম্বৰ অংকটো দিছে যে -38 যোগ -42। মানে এতিয়া আমি কি বুলি ভাবিব লাগিব যে মোৰ লগত প্ৰথমতে ৰামক মই দিব লগা, ধৰি লোৱা যে মই ৰাম নামৰ মানুহজনক দিব লগা আছে 38 টকা আৰু হৰি নামৰ মানুহজনক দিব লগা আছে 42 টকা বা 42 টকা আমি দিব লগা আছে। মানে দুয়োকো আমি দিব লগা আছোঁ। এতিয়া দুয়োকো দিব লগা থাকিলে আমি মুঠ কিমান দিব লগা আছোঁ? দুয়োকো মিলি এটাৰ লগত ধৰা 38 টকা আৰু এটাৰ লগত 42 টকা দিব লগা আছোঁ। এতিয়া এই দুটা আমি কি কৰি দিম? যোগ কৰি দিম। যোগ কেনেকৈ কৰিব লাগিব চোৱা, আমি যিহেতু দুয়োকে দিব লগা আছোঁ মানে ধাৰত কৰি আছোঁ, তেতিয়াহ'লে আমি কি কৰিব লাগিব? মাইনাছডাল আগত লিখি লোৱা। 38 প্লাছ দুয়োটা আমি যোগ কৰি ল'লোঁ। কাৰণটো কি? আমাক যোগ কৰিব দিছে আৰু যিহেতু আমি দুয়োটাকে ধাৰ দিবলৈ আছোঁ, সেই দুয়োটা ধাৰ দুটা একেলগে যোগ কৰি ল'লোঁ। এতিয়া চোৱা কিমান হ'ব? 8 × 2 = 10, 0 হাতত 1, 4 × 3 = 7, 1 = 8। আমি মুঠতে কিমান ধাৰ দিব লগা আছোঁ? 80 টকা। আৰু দিব লগা থাকিলে, ধাৰ দিব লগা থাকিলে কি কৰিম? আমি মাইনাছ লিখিম। এইটো একেবাৰে সহজভাৱে তোমালোকে ভাবি ল'ব পৰা এটা মই পদ্ধতি দেখুৱাই দিলোঁ। এনেদৰে ভাবি ল'লে অংকটো একেবাৰে ক্লিয়াৰ হয়। এইবাৰ চোৱা তোমালোকে যে আমাক 2 নম্বৰটো কি দিছে? তলৰ অখণ্ড সংখ্যাবোৰৰ সংখ্যাবোৰৰ যোগফল উলিওৱা। চোৱা তোমালোকে যে আমাক ইয়াত 2 নম্বৰ একটো দিছে অখণ্ড সংখ্যা 263 আৰু 146। এইটো কি কৰিব লাগিব? যোগ কৰিব লাগিব। যোগ কৰিব লাগিলে আমি কি কৰিম? 263 যোগ চিন বহুৱাই দিম। এইটোত একো বেলেগ কঠিনতা নাই, সেইবাবে তোমালোকে ডাইৰেক্ট যোগ কৰি দিয়া। 6 আৰু এককৰ ঘৰত 6 আছে আৰু এককৰ ঘৰত 3 আছে। 6 × 3 = 9, 6 আৰু 4 যোগ কৰিলে হ'ব 10, 10, 0 হাতত 1 থাকিব। তাৰপিছত 2, 1, 3 হাতত 1, 3, 4 কিমান হ'ল? 409। একেবাৰে ইজি এনচাৰ। আৰু এটা চোৱা, এতিয়া চোৱা তোমালোকে এইটোত কি দিছে যে -219 আৰু 300 হয়নে? এইটো কি কৰিব লাগে? আমাক কি কৰিব দিছে? যে অখণ্ড সংখ্যাবোৰৰ যোগফল উলিয়াব দিছে। চোৱা 219, ইয়াত আমি যোগ চিন দিব লাগিব, কাৰণটো হ'ল আমাক যোগফল উলিয়াব দিছে। এতিয়া তোমালোকে চোৱা, ইয়াত এটা আছে মাইনাছ মানে ঋণাত্মক সংখ্যা আৰু এটা আছে ধনাত্মক সংখ্যা হয়নে? এতিয়া চোৱা, তোমাৰ লগত জমা মানে ধনাত্মক সংখ্যা বেছি আছে নে খৰচ মানে তোমাৰ ঋণ বেছি আছে?
ইয়াত চোৱা জমা বেছি আছে কিয় 300 টকা আছে প্লাছত আৰু মাইনাছত আছে 219 টকা এতিয়া তোমালোকে ভাবা যে মোৰ লগত 300 টকা আছে মই দিব লাগে 219 টকা তে 300 টকাৰ পৰা আমি যদি 219 টকা দি দিও কিমান থাকিব অংকটো আমি কি কৰিব লগা হল বিয়োগ কৰিব লগা হল কিন্তু আমাৰ অংকটো কি কৰিব দিছিল যোগ কৰিব দিছিল টেকনিকটো তেনেদৰে ভাবি লবা তোমালোকে এইটো সহজ হ'ব হয়নে চাই লবা কি কৰিব লাগিব -219 plus 300 এতিয়া আমি কি কৰিম ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি দিম 300 219 বিয়োগ কৰিলে হ'ব 10 9 গল 1 ইয়াত থাকিল 9 9 1 গল 8 ইয়াত থাকিল 2 2 2 গল 0 ইয়াত লিখিব নালাগে যেহেতু আমাৰ ধনাত্মক সংখ্যাটো ডাঙৰ আছে সেই কাৰণে সংখ্যাটোৰ উত্তৰটো কি হ'ল ধনাত্মক হল মানে আমাৰ লগত 81 টকা জমা ৰল এনেদৰে ভাবিব পাৰা নেক্সট চোৱা আকৌ এটা বস্তু চোৱা চাই লোৱা তোমালোকে যে ইয়াত যদি তোমালোকক দুটা মাইনাস দি দিয়ে দুটা মাইনাস দিলে কি হ'ব ইয়াত ব্ৰেকেট দি আমি মাইনাস দিলো হয়নে চোৱা যে ইয়াত কি হৈ আছে এতিয়া এই সংখ্যাটো যদি আমি 300 আগত যদি মাইনাস দি দিও তেতিয়া অংকটো কেনে ধৰণে হ'ব তোমালোকক মই আগতে দেখুৱাই দিছিলো যে দুটা সংখ্যা ঋণাত্মক হলে দুটা সংখ্যা একেলগে যোগ কৰিব লাগিব কিন্তু আগত ব্ৰেকেট দি পেলাই আমি কি দিব লাগিব মাইনাস চিন দিব লাগিব তেতিয়া কি কৰিলো হয় দুটা ঋণাত্মক সংখ্যা যেহেতু এই দুটা যোগ কৰিলো হয় যোগ কৰিলে আমাৰ आंसर কিমান হল হয় চোৱা 9132 এনে ধৰণৰ অংক তোমালোকৰ পাঠত আছে তোমালোকে কৰিব চেষ্টা কৰিবা ঠিক আছে এইবাৰ 3 নম্বৰটো চাবা তোমালোকে তলৰ অখণ্ড সংখ্যাবোৰৰ যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখিব দিছে যোগাত্মক বিপৰীত সংখ্যা মানে কি সেইটো আমি আগে বুজি লওঁ চোৱা যোগাত্মক বিপৰীত সংখ্যা মানে হল যিকোনো অখণ্ড সংখ্যাৰ বাবে অন্য এটা অখণ্ড সংখ্যা পোৱা যায় যাতে দুটা সংখ্যাৰ যোগফল 0 হয় এই ক্ষেত্ৰত সংখ্যা দুটাৰ এটাক আনটোৰ যোগাত্মক বিপৰীত সংখ্যা বোলে মানে চোৱা কি কৈছে যে তুমি ধৰি ললা তোমাৰ লগত 2 টকা আছে আৰু এটাক তুমি কি কৰিলা 2 টকা ধাৰ দিব লগা আছে হয়নে কি হল যে তোমাৰ লগত 2 টকা আছে আৰু এটাক তোমালোকে 2 টকা দিব আছে মানে বাকি আছে তুমি দিব লগা আছে এতিয়া ধৰা যে এটা সংখ্যা আছে বিয়োগত আৰু এটা সংখ্যা আছে যোগত তেতিয়া হলে কি হ'ব সংখ্যা দুটা লগ হৈ পেলে মানে কি কাটা কাটি যাই পেলে 2 টকা আছিল 2 টকা দি দিলো এতিয়া তোমালোকৰ হাতত কিমান থাকিল এটকা নাই মানে 0 টকা এনেকুৱা ধৰণৰ ক্ষেত্ৰত এটা আনটো যোগাত্মক বিপৰীত হ'ব মানে দুইৰ যোগাত্মক বিপৰীত হ'ব দুইৰ যোগাত্মক বিপৰীত কি হ'ব যোগাত্মক বিপৰীত হ'ব -2 হয়নে আৰু তোমাক যদি কয় যে -2 যোগাত্মক বিপৰীত সংখ্যা বিপৰীত কি হ'ব 2 হয়নে বুজি পালা না নাই চোৱা তোমালোক কি কৈছে আকৌ এবাৰ মই কৈছো যিকোনো অখণ্ড সংখ্যাৰ বাবে অন্য এটা অখণ্ড সংখ্যা পোৱা যায় যাতে দুটা সংখ্যাৰ যোগফল 0 হয় মই কৈছো নে 0 হয় দুটা অখণ্ড সংখ্যাৰ যোগফল কি হ'ব 0 হ'ব এই ক্ষেত্ৰত সংখ্যা দুটাৰ এটাক আনটোৰ যোগাত্মক বিপৰীত বোলে এনে ধৰণৰ ক্ষেত্ৰত কি বুলি কও এটাক আনটোৰ যোগাত্মক বিপৰীত বুলি কোৱা হ'ব হয়নে এটো চোৱা দুইৰ যোগাত্মক বিপৰীত হ'ব 2 -2 আৰু -2ৰ যোগাত্মক বিপৰীত হ'ব +2 এটা তোমালোকৰ ইয়াত প্ৰশ্ন দিছে চোৱা যে 46ৰ যোগাত্মক বিপৰীত কি হ'ব মই ইয়াতে লিখি দিছো তোমালোকে চোৱা 46ৰ যোগাত্মক বিপৰীত হ'ব -46 হয়নে তাৰ পিছত আকৌ কি দিছে যে -92ৰ যোগাত্মক বিপৰীত সংখ্যা কি হ'ব যোগাত্মক বিপৰীত সংখ্যা কি হ'ব +92 প্লাস দিব নালাগে আগত হয়নে 92 হ'ব বুজি পালা এতিয়া চোৱা তোমালোকে 4 নম্বৰটো বিয়োগ কৰা দিছে যে 262ৰ পৰা 262ৰ পৰা 136 বিয়োগ কৰিব দিছে একেবাৰে সিম্পল এইটো অংক সমাধান দি লবা 262 কি দিব লাগে মাইনাস চিন দিব লাগে আমাক যেহেতু বিয়োগ কৰিব দিছে 136 এতিয়া চোৱা ইয়াত ধনাত্মক সংখ্যা কোনটো আছে আকৌ 262 ধনাত্মক আছে একো চিন নাই মানে কি আছে ইয়াত প্লাস চিন এটা আছে আৰু মাইনাসত কোনটো আছে 136
মানে 262 টকা আমাৰ লগত জমা আছে আমি দিব লগা আছে কিমান 136 এটা কি কৰিম আমি এইটোৰ পৰা এইটো বিয়োগ কৰি দিম একেবাৰে সিম্পল আমি পথালিকৈ বিয়োগ কৰিছো 2 ৰ পৰা 6 না যায় ইয়াৰ পৰা 1 ধৰিলো 12 হল 12 6 গল 6 হয়নে ইয়াত থাকিল 5 5 3 গল 2 আৰু 2 ৰ পৰা 1 গল 126 আমি পালো কি এনসার এটো হয়নে ঠিক আছে এতিয়া সোয়া আকৌ এটা দিছে কি দিছে 3 নম্বৰটো 315 ৰ পৰা -182 বিয়োগ কৰিব লাগে আমি আগে বিয়োগ চিন পাতি লও 315 বিয়োগ চিন কিয় দিলো আমাক বিয়োগ কৰিব দিছে আৰু সংখ্যাটো কি দিছে -182 মানে এনেকুৱা ধৰণৰ থাকিলে আমি কি কৰিব লাগে ব্ৰেকেট দি লব লাগে হয়নে এতিয়া সোয়া 315 মাইনাসে কি হ'ব প্লাস হ'ব তোমালোকে আগতে পাই আহিছা হয়নে -7 প্লাস হৈ গল আৰু কি হল 182 এতিয়া এই দুটা যোগ কৰি দিয়া 8 5 2 7 8 1 9 3 1 7 497 একেবাৰে ইজি হয় বাকিবোৰ ট্রাই কৰিবা এইবাৰ আমাক দিছে সৰল কৰা সোৱা কি হ'ব ইয়াত দিয়া আছে 26 -46 +29 -18 ইয়াত সোৱা যোগাত্মক সংখ্যা কোনটো আছে 26 টোত একো সংখ্যা না একো চিন নাই মানে কি এটো যোগাত্মকত আছে আৰু এটা যোগাত্মক আছে কি +29 আমি যোগাত্মক বিলাক এটা সাইড কৰি লম আৰু ঋণাত্মক বিলাক আনফালে আমি লিখি লম চলা 26 +29 এটা সোৱা ঋণাত্মক গুণক লিখা -46 -18 হয়নে এই দুটো আমি যোগ কৰি লব পাৰো সবা বাইতে এবাৰ লিখি লোৱা 26 +29 এই দুটা যেহেতু ঋণাত্মক হৈ আছে এইটো ঋণাত্মক চিন দিবে দুটা ব্র্যাকেটত লৈ যোগ কৰি হয়নে দুটা ঋণাত্মক থাকিলে আমি যোগ কৰিব লাগিব দুটা হয়নে দুটা ঋণাত্মক আছে আমি যোগ কৰি লম কিন্তু আগত কি দিছো আমি ঋণাত্মক চিন দি লৈছো হয়নে সো এতিয়া 9 আৰু 6 যোগ কৰিলে হ'ব 15 ৰ 5 হাতত 1 2 2 4 1 5 ঋণাত্মক চিন আছে এইটো সো যোগ কৰি লোৱা 8 6 14 4 হাতত 1 4 1 5 1 6 হলনে সোৱা 55 -64 কোনটো ধনাত্মক কোনটো আছে এইটো ধনাত্মক আৰু এইটো হল ঋণাত্মকটো ডাঙৰ আছে সেইভাবে কি কৰিম আমি ঋণাত্মকৰ পৰা এইটো বিয়োগ কৰি দিম তোমালোকে কাষত পাতি লোৱা 64 আৰু 55 4 পৰা 5 না যায় ইয়াৰ পৰা 1 ধাৰ কৰিলো কিমান হল 14 হল 14 5 গল 9 এতিয়া সোৱা তোমালোকে সংখ্যাটো ঋণাত্মক হ'ব নে ধনাত্মক ভাবিছোৱা সংখ্যাটো হ'ব ঋণাত্মক কাৰণ কি ঋণাত্মকৰ ডাঙৰ সংখ্যাটো আছে আৰু ধনাত্মকৰ সৰু সংখ্যাটো আছে হয়নে এটো কথা মনত ৰাখিবা হৈ যাব 6 নম্বৰটো এইটো ঠিক তেনে ধৰণে আমি বহুৱাই লব লাগিব সোৱা ধনাত্মক বিলাক এটা ফালে লিখি লোৱা আৰু ঋণাত্মক বোৰ এটা ফালে লিখি লোৱা ঋণাত্মকৰ এটা ফালে লিখা আছে এটো কি কৰা ডাইৰেক্ট ব্ৰেকেট দি লোৱা 209 ইয়াত যোগ হ'ব কাৰণটো কি গোটেইবোৰ ঋণাত্মক আমি একেলগে যোগ কৰিব লাগিব কিন্তু আগত কি চিন দিব লাগিব ঋণাত্মক দিব লাগিব আৰু ব্ৰেকেটৰ ভিতৰত ৰাখিব লাগিব 136 আৰু 49 এটা এই দুটা যোগ কৰা আৰু সেই তিনিটা যোগ কৰি লোৱা কিমান হ'ব 2 3 5 বিয়োগ এইটো যোগ কৰি লোৱাতে হল 394 এতিয়া চোৱা ধনাত্মক সংখ্যা কোনটো ডাঙৰ এইটো ডাঙৰ হৈ আছে 532 হয়নে আকৌ ঋণাত্মকটো সৰু হৈ আছে ঋণাত্মক সংখ্যা আগত ঋণাত্মক চিন আছে 394 এতিয়া এইটোৰ পৰা এইটো বিয়োগ কৰি দিয়া কিমান থাকিব 12 2 পৰা 4 না যায় কি হ'ব 12 হ'ব 12 ৰ 4 গল 8 ইয়াত থাকিল 2 এক ধাৰ কৰিলো 12 হল 12 9 গল 3 ইয়াত থাকিল 4 4 পৰা 3 বিয়োগ কৰিলো 138 একেবাৰে সিম্পল কি কৰিব লাগে মাত্ৰ ইয়াত ধনাত্মক বল এটা সাইডে আনিব লাগে আৰু ঋণাত্মক এটা সাইডে নিকলে যোগ কৰি লব লাগে তাৰ পিছত ঋণাত্মক চিনডাল আগত বহুৱাই লব লাগিব ব্ৰেকেটৰ আগত হয়নে নেক্সট চোৱা 7 নম্বৰটো চোৱা কি দিছে a মান দিছে 16 b মান দিছে -22 আৰু c মান দিছে 18 তেতিয়া হলে কি কৰিব দিছে আমাক তলৰ ধৰ্মক এটা সত্যাপন কৰিব দিছে তলৰ ধৰ্ম 1 নম্বৰটো দিছে a + b সমান হ'ব লাগিব কাৰ লগত b + a b ৰ মান যিমান হয় সেইটো সমান হ'ব কাৰ লগত b + a ৰ মানৰ লগত সত্যাপন হয় নে নহয় আমি চাই লওঁ সোৱা তোমালোকে আমি প্ৰথমতে কৰিলো বাওফাল আৰু এইটো কি কৰিলো সোফাল কৰি ললো এতিয়া সোৱা এই জায়গাত আমি কি বহুৱাম এই জায়গাত বহুৱাম আমি ইয়াত আছে তোমালোকে এবাৰ লিখি লোৱা a + b এই জায়গাত বহুৱাম আমি 16 আৰু b ৰ জায়গাত বহুৱাম আমি -22 হৈ গল
এতিয়া চোৱা সোঁফালে কি দিছে b প্লাছ a বিৰ জেগাত বহুৱাম আমি -22 প্লাছ c a জেগাত বহুৱাম 16 হৈ গ'ল। এতিয়া চোৱা তোমালোকে এইটো আমি মাল্টিপ্লাই কৰোঁ মানে অংকটো কৰি লওঁ 16 প্লাছ মাইনাছে -22 আৰু ইয়াত কি হ'ব -22 প্লাছ 16 এনসাৰ কিমান হ'ব ইয়াত -6 22 পৰা 16 তো বিয়োগ কৰি দিলোঁ হয়নে আৰু ইয়াৰ পৰা কি কৰিম 22 আছে ঋণাত্মক এইটো হ'ব -6 এতিয়া চোৱা দুয়োফালে আমি কি পালোঁ -6 -6 মানে কি হ'ল a প্লাছ b সমান হৈ গ'ল কাৰ লগত b প্লাছ a লগত হয়নে এতেকে a প্লাছ b সমান b প্লাছ a সত্যাপন হ'ল এনেধৰণে কৰিব লাগে হয়নে আকৌ এটা বুজাই দিছোঁ মই তোমালোকে চাই লোৱা এইবাৰ কি কৈছে চোৱা আমাক 2 নম্বৰটো দিছে 2 নম্বৰত দিছে এটো 2 নম্বৰ a - b - c সমান আৰু কাটি দিছে মানে কি হয় সমান নহয় a - b - c তো সমান নহয় কাৰ লগত সমান নহয় a - b - c ৰ মানৰ লগত সমান নহয় বুলি কৈছে এইটো আমি কি কৰিব লাগিব সত্যাপন কৰিব লাগিব আহা ঠিক আগৰ দৰে আমি লিখি লম এবাৰ বাওফাল লিখিলো আৰু লিখিলো সোঁফাল চোৱা বাওফালত কি আছে এৰ জায়গাত আমি কি লিখিলো এৰ ঠাইত কি লিখিলো এৰ মানটো লিখিলো এৰ মান কিমান দিছে 16 লিখি চোৱা তাৰ পিছত কি আছে বিয়োগ চিন আমি লিখি লৈছো হয়নে তাৰ পিছত চাবা বিৰ মান আমাক বিৰ মান কৈছে বিৰ মান দিছে -22 এইটো চোৱা বিৰ মান -22 লিখি ললো ইয়াত এটা ব্ৰেকেট দিব লগা হল কাৰণ কি -22 বিৰ মান আছিল হেবাবে আমি ইয়াত কি দিলো সেকেন্ড ব্ৰেকেট দি ললো তাৰ পিছত চোৱা -c দিছে মাইনাস দিলে আৰু c ৰ মানটো বহুৱাই ললো আমি 18 মাইনাস চিনডাল কিহৰ বাবে আহিল যে ইয়াত c আগত মাইনাস চিন দিছিল বাবে 18 আগত মাইনাস চিন আহিল কিন্তু এনে c ৰ মানত কিন্তু 18 -18 নহয় কিন্তু হয়নে ঠিক আছে তাৰ পিছত চোৱা সোঁফালটো এৰ মান দিছে 16 বিৰ মানটো তাৰ পিছত দিয়া আছে মাইনাস চিন দিলো তাৰ পিছত বিৰ মান দিয়া আছে -22 এইটো ব্ৰেকেটত আছিল হেইবাবে আমি ব্ৰেকেটত লিখিলো সেকেন্ড ব্ৰেকেট আৰম্ভ কৰিছো ফার্স্ট ব্ৰেকেট দিলো এইটো মাইনাস থাকা বাবে তাৰ পিছত -c মানে মাইনাস দিলো এডাল আৰু c মানে হল 18 ঠিক আছে এইখিনি বুজি পালা তাৰ পিছত চোৱা তোমালোকে 16 মাইনাসে কি হৈ যায় প্লাস হৈ যায় এইটো আছে 22 লিখি ললো ব্ৰেকেট দি লৈছো তাৰ পিছত চোৱা -18 এইবাৰ চোৱা 16 এইটো চোৱা এই মাইনাস চিনডাল থাকি গল আৰু এই দুটা যেহেতু মাইনাস হৈ আছে দুটা যেহেতু ধার হৈ আছে ঋণাত্মক হৈ আছে ঋণাত্মক 22 আৰু 18 লগ হৈ কিমান হ'ব ঋণাত্মক 40 ঠিক আছে চাবা বুজি চাবা ভালদৰে তাৰ পিছত চোৱা 16 আৰু 22 লগ হৈ কিমান হল 40 হল আৰু বাহিৰত আছে -18 তাৰ পিছত চোৱা তোমালোকে ইয়াত 16 আছে 16 তো লিখিলো আৰু এই দুটা চিন লগ হৈ কি হ'ব মাইনাস প্লাস হৈ গল আৰু 40 আহি গল এতিয়া চোৱা তোমালোকে যে 40 ৰ পৰা 18 বিয়োগ কৰিলে ইয়াত চোৱা এইটা 40 হল ইয়াত বিয়োগ 18 হল 40 ৰ পৰা 18 বিয়োগ কৰিলে আমি কিমান পাম 22 পাম ঠিক আছে আৰু ইয়াত চোৱা 16 আৰু 40 যোগ কৰিব লাগিব কাৰণ মাইনাস প্লাস হৈ গল ইমান এতিয়া কিমান হল 56 হল মানে কি হল এতেকে বাওফাল সমান নহয় বাওফালটো সমান নহয় কোনটো ফালৰ লগত সোঁফালৰ লগত সমান নহয় সত্যাপন হৈ গল আমাৰ ঠিক আছে বাকিবোৰ নিজে নিজে কৰি চোৱাৰ চেষ্টা কৰিবা ঠিক আছে এতিয়া চোৱা 9 নম্বৰটোত কি কৈছে যে -129 ৰ পৰা -842 আৰু 469 ৰ যোগফলটো বিয়োগ কৰা কৈছে কি -129 ৰ পৰা বিয়োগ কৰিব দিছে কি বিয়োগ কৰিব দিছে -842 যোগ 469 ৰ এই দুটাৰ যোগফলটো কি কৰিব দিছে আমাক ইয়াৰ পৰা বিয়োগ কৰিব দিছে চাবা এতিয়া কি হ'ব আমি লিখি ললো প্ৰথমতে -129 চিন আছে আমাৰ কি মাইনাস চিন আছে মাইনাস চিন দি ললো এতিয়া চোৱা তোমালোকে মাইনাসটো ডাঙৰ হৈ আছে ইয়াত -842 হৈ আছে আৰু প্লাসত আছে 469 প্লাসত আছে 469 হেয়ে আমি ইয়াত কি কৰিম যে এইটোৰ পৰা এইটো বিয়োগ কৰি দিম মানে ধাৰ আমি বেছি দিব লগা আছে মানে বিয়োগত বেছি আছে মানে কি ধাৰ বেছি কৰি দিব লগা আছে আমাৰ লগত যিখিনি আছে এইখিনি দি দিলো দি দিয়াৰ পিছত কি বাকি ৰব ধাৰ বাকি ৰব সেই কাৰণে উত্তৰটো কি হ'ব মাইনাস হ'ব -373 হ'ল তাৰ পিছত চোৱা তোমালোকে -129 এটা এই মাইনাস চিনডাল আৰু এই মাইনাস চিনডাল লগ হল হয় কি হল
মাইনাছে মাইনাছে হৈ গ'ল প্লাছ চিন হৈ গ'ল কি হৈ গ'ল প্লাছ হৈ গ'ল এতিয়া চোৱা তোমালোকে -129 প্লাছ 373 কি পালো -129 প্লাছ 373 হয়নে এতিয়া চোৱা তোমাৰ আমাৰ হাতত জমা থাকিল কিমান 373 আৰু আমি দিব লগা থাকিল কিমান 129 দিব লগা মানে ধাৰ ঋণাত্মক সেইটো কথা কৈ আছো মই এতিয়া চোৱা তুমি আমাৰ জমা থকাৰ পৰা আমি ধাৰখিনি দি দিলো মানে এইটোৰ পৰা এইটো বিয়োগ কৰি দিলো দিয়া আমি কিমান পালো -244 হয়নে ভিডিওটো পজ কৰি ল'বা পজ কৰি লৈ অংকটো আকৌ ৰিপিট কৰি ফেলে চাই ল'বা তেতিয়া বুজাত সহজ হ'ব মই টাইমৰ কাৰণে ভিডিওবোৰ স্পীডত কৰিব লগা হৈছে হয়নে তোমালোকে এইটো পজ কৰি চাই ল'বা ঠিক আছে এতিয়া এইবাৰ কি দিছে চোৱা যে 49 আৰু -67 ৰ যোগফলৰ পৰা কি কৈছে 49 আৰু -67 ৰ যোগফলৰ পৰা ফাৰ্স্ট ব্ৰেকেট থাকিলে ইয়াত আমি সেকেন্ড ব্ৰেকেট দিব লাগে এই দুটাৰ যোগফলৰ পৰা বিয়োগ কৰিব লাগিব আমি কি বিয়োগ কৰিব লাগিব -152 টো বিয়োগ কৰিব লাগিব মানে আমি কি দিম আছে বিয়োগ চিন দিম হয়নে চোৱা আৰু এবাৰ 49 আৰু -67 ৰ যোগফলৰ পৰা 49 যোগফল -67 जो এইটো যোগফলৰ পৰা কি বিয়োগ কৰিব লাগিব -152 টো আমি বিয়োগ কৰিব লাগিব হয়নে এতিয়া চোৱা 49 প্লাসে মাইনাসে হৈ গল -67 ফার্স্ট ব্র্যাকেট দি লবা মাইনাস এটো হৈ গল কি -7 প্লাস 152 এটো -7 প্লাস হৈ গল 52 এতিয়া চোৱা তুমি -67 টো ডাঙৰ আৰু ইয়াত আছে প্লাসত আছে 49 এইটোৰ পৰা এইটো বিয়োগ কৰি দিলে কিমান পাম 7 ৰ 9 গল নাজ 7 ৰ 9 না যায় 17 হল 17 ৰ 9 গল 8 ইয়াত থাকিল 5 5 ৰ 4 গল 1 প্লাসত নে মাইনাসত হ'ব আৰু ইয়াত কিমান পাম আমি +152 বুজি পালা এইখিনি এতিয়া চোৱা মাইনাসত আছে 18 আৰু প্লাসত আছে 152 এতিয়া আমি কি কৰিম এইটোৰ পৰা এইটো বিয়োগ কৰি দেখুৱাই দিম চাবা পাটি লোৱা যদি কনফিউজন লাগে পাটি লবা নহলে বা পঠালিকৈ কৰিবা পঠালিকৈ কৰিলে কি হ'ব 2 ৰ পৰা 8 না যায় 1 ধাৰ কৰিলো 12 হল 12 ৰ পৰা 8 গল 4 হয়নে 12 8 গল 4 ইয়াত কিমান থাকিল 4 4 ৰ পৰা 1 গল 3 আৰু 1 to 1 1 3 4 এতিয়া এইটো কোৱা এইটো যোগাত্মক হ'ব নে ঋণাত্মক হ'ব চোৱা যোগাত্মকত প্লাসত ডাঙৰ সংখ্যাটো আছে সেইভাবে এই সংখ্যাটো প্লাসত হ'ব যদি মাইনাসত ডাঙৰ সংখ্যা থাকিলে হয় তেতিয়া হলে কি হল হয় মাইনাস হল হয় হয়নে ঠিক আছে এটা নেক্সট এইবাৰ চাবা 10 নম্বৰটো কি দিছে দুটা অখণ্ড সংখ্যাৰ যোগফল -37 ইয়াৰে এটা 72 হলে আনটো কিমান এই অংকটো তোমালোকক মই এটা বেলেগ ধৰণে বুজাই দি আছো চাবা যে দিছে কি দুটা সংখ্যাৰ যোগফল 10 ধৰি ললো দুটা সংখ্যাৰ যোগফল 10 এটা আমি কি লগ হৈ 10 হ'ব পাৰে আমি এটা ধৰি লও 6 আৰু 4 লগ হৈ 10 হ'ব পাৰে ইয়াৰে তোমাক কি কৈছে দুটা সংখ্যাৰ এটা সংখ্যা দিছে এটা দিয়া নাই কি কৈছে এটা সংখ্যা দিছে এটা সংখ্যা দিয়া নাই তেতিয়া হলে কি কৰিব পাৰো আমি যোগফলটোৰ পৰা যেটো যোগফল আছে এটো যোগফল হয় না নহয় এই দুটা যোগ কৰাৰ কাৰণে যোগফল হল যোগফলটোৰ পৰা আমি কি কৰো এটা সংখ্যা যদি বিয়োগ কৰি দিও যোগফলটোৰ পৰা যেটো এটা সংখ্যা দিছে হেতু যদি বিয়োগ কৰি দিও আমি আনটো সংখ্যা পাম হয়নে ঠিক তেনেদৰে চোৱা দিয়া আছে আমাৰ দুটা সংখ্যাৰ যোগফল -37 হয়নে দুটা সংখ্যাৰ যোগফল কিমান আছে -37 এইটো লিখিলো কিয় লিখিলো যোগফলটো আমি আগে লিখি লব লাগে হয়নে তাৰে এটা সংখ্যা দিছে 72 সেই সংখ্যাটো আমি কি কৰিব লাগিব যোগফলটোৰ পৰা বিয়োগ কৰিব লাগিব পৰা বিয়োগ -72 এইডাল মাইনাস চিন কিহৰ বাবে আহিল এটো -7 হল সংখ্যাটোৰ যোগফল আৰু এইডাল -7 আহিল যে কি আমি সংখ্যাটো বিয়োগ কৰিব লাগিব বিয়োগ কিয় কৰিব লাগিব আমি যোগফলটোৰ পৰা এটা সংখ্যাটো বিয়োগ কৰিব লাগে ইয়াত মই বুজাই দিছো তোমালোকে চাই লবা হা ঠিক আছে এতিয়া চোৱা এইটো -37 এইটো 72 এতিয়া দুটা যেহেতু ধাৰ আছে যোগ কৰিলে কিমান হ'ব 7 2 9 আৰু 7 3 10 109 আৰু কি হ'ব সংখ্যাটো মাইনাসত হ'ব আকৌ এবাৰ তোমালোকে চাই লবা ঠিক আছে নেক্সট 13 নম্বৰটো দিছে চোৱা যে এটা 12 নম্বৰটো একে আগৰটোৰ দৰে 10 নম্বৰ 11 নম্বৰটোৰ দৰে একে হেবে মই 12 নম্বৰটো কৈ নিদিলো
তোমালোকক এতিয়া মই 13 নম্বৰটো কৰি দেখাইছো চাবা এটা সংখ্যা এৰ পৰা যিকোনো এটা সংখ্যা দিছে এ এৰ পৰা কিমান বিয়োগ কৰিব দিছে -27 বিয়োগ কৰিব দিছে কইলে বিয়োগ ফলটো কিমান হয় -11 হয় হয়নে এৰ মান নিৰ্ণয় কৰিব দিছে আমাক হয়নে এতিয়া অংকটো চাবা কেনেদৰে কৰিব লাগিব চাবা সমাধান কি হ'ব যে দিয়া আছিল এটা সংখ্যা এ এৰ পৰা বিয়োগ কিমান কৰিব লাগে -27 আমি বিয়োগ কৰিব লাগে আৰু বিয়োগ ফলটো হ'ল -11 এইখিনি আমাক কি কৰা আছে প্ৰশ্নটোত দিয়া আছে হয়নে এতিয়া চোৱা এৰ মান হ'ব এটো কি কৰো এৰ পৰা কিমান বিয়োগ কৰিব লাগিব বিয়োগ কৰিব লাগে কেনে আমি ইয়াত কি দিছো বিয়োগ চিন দিছো কিমান বিয়োগ কৰিব লাগিব -27 বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে আমি সমান কিমান পাম বিয়োগ কৰাৰ ফলত আমি কিমান ফল পাম -11 পাম এই অংকটো তোমালোকে বুজিব লাগিলে একেবাৰে সহজকৈ মই তোমালোকক বুজাই দিছো চাবা এইটো যে এৰ লগত এটা সংখ্যা যোগ কৰিলে আমি 10 যোগ কৰোতে কিমান হ'ল 20 হ'ল এতিয়া এৰ মান কিমান যদি উলিয়াব লাগে কি কৰিব লাগে জানানে এ সমান চিন দিলো 20 দিলো এই 10 টো ইয়াত কি হৈছে যোগ হৈ আছে আমি যদি সমান চিন হিপিনে লৈ যাও কি হ'ব 10 টো বিয়োগ হৈ যাব তেতিয়া হলে কি হ'ব বিয়োগ ফল 20 ৰ পৰা 10 গল 10 হয়নে এইটো চোৱা বিয়োগ যোগ থাকিলে সমানৰ হিফালে গলে কি হয় বিয়োগ হৈ যায় আৰু যদিহে বিয়োগ থাকে তেতিয়া হলে কি হ'ব সমান চিনৰ হিফালে গলে যোগ হ'ব এটো মনত ৰাখিবা ঠিক তেনে ধৰণে ইয়াত কি হ'ব জানানে এইটো সংখ্যা এই গোটেই সংখ্যাটো আমি সমান চিনৰ হিপিনে লৈ যাম হিপিনে আছে -11 আছে আৰু এটো মাইনাসত আছে চোৱা মাইনাসত থাকিলে হিপিনে গলে কি হ'ব প্লাস হৈ যাব কিন্তু -27 আহিব হয়নে -11 আৰু প্লাসে মাইনাসে -27 এটাকে কিমান হ'ব 7 কে 8 2 কে 3 দুটা মাইনাস কাৰণে -30 এটাকে এর মান -38 হয়নে বুজি পালা কথাটো আকৌ ৰিভাইন কৰি তোমালোকে অংকটো চাই লবা ইয়াৰ পিছত নেক্সটটো আহা এবাৰ 8 নম্বৰটো চাবা তোমালোকে যে কি দিছে তলৰ উক্তি কেইটাত কি ধৰ্ম প্ৰয়োগ হৈছে উল্লেখ কৰা হয়নে সো 1 নম্বৰটো a + b ফাৰ্স্ট ব্ৰেকেট + c ইকুৱেল a + b ফাৰ্স্ট ব্ৰেকেট আৰম্ভ হৈছে b + c হয়নে 1 নম্বৰটো হ'ল সন্মিলন বিধি এই অংকটো সন্মিলন বিধি কিয় হ'ল মই তোমালোকক দেখুৱাই আছো চোৱা সন্মিলন বিধিত চাবা যে a b আৰু c যিকোনো দুটা অখণ্ড সংখ্যা হলে a + b ফাৰ্স্ট ব্ৰেকেট + c সমান কাৰ লগত হ'ব a + b ব্ৰেকেট b + c ৰ সমান হ'ব হয়নে এবাৰ বি নম্বৰটো চাবা তোমালোকে যে কি দিয়া আছে -13 + 17 সমান কাৰ হ'ব 17 + -13 ৰ সমান হ'ব বুলি কৈছে ইয়াত কি কৰিছে চোৱা যে এবাৰ -13 + 17 হয়নে এইটো কাৰ সমান বুলি কৈছে যে ক্ৰম এইটো হ'ব ক্ৰম বিনিময় বিধি এইটো কি হ'ব ক্ৰম বিনিময় বিধি কাৰণটো কি যে ইয়াত কি আছে চোৱা a টো এবাৰ আছে কি -13 আৰু b টো আছে 17 হয়নে এতেকে চোৱা a + b আমি যদি যোগ কৰো আৰু b আৰু a টো যোগ কৰিলো ঠিক একে হ'ব সেই কাৰণে এটো কি হ'ব ক্ৰম বিনিময় বিধি এইবাৰ চোৱা তোমালোকে যে কি দিছে 38 নম্বৰটো 42 + 0 ইকুৱেল কিমান হ'ব 42 এই সংখ্যাটো কি হ'ব চাবা যে যোগাত্মক একক সংখ্যাৰ অস্তিত্ব হ'ব এই বিধিটোৰ নাম আমাক সুধিছে নহয় যে কি ইয়াত কি ধৰ্ম প্ৰয়োগ হৈছে এই ধৰ্মটো হ'ব যোগাত্মক একক ধৰ্মৰ অস্তিত্ব কাৰণ কি যোগাত্মক একক সংখ্যাৰ অস্তিত্বত কি হয় যে শূন্য এটা অখণ্ড সংখ্যা শূন্যৰ লগত যিকোনো অখণ্ড সংখ্যা যোগ কৰিলে যোগফল সেই সংখ্যাটোৱে হয় হেহে এই অংকটোত কি হৈছে তোমালোকে চোৱা যে 42 ৰ লগত শূন্য যোগ হৈছে হোৱাৰ লগে লগে কি হ'ল 42 হ'ল হয়নে হেহে এই সংখ্যাটো হ'ব যোগাত্মক একক সংখ্যাৰ অস্তিত্ব এইবাৰ চাবা 4 নম্বৰটো কি দিছে 92 প্লাস ব্ৰেকেট -92 ইকুৱেল কিমান 0 দিছে হয়নে এই সংখ্যাটোত কি ধৰ্ম প্ৰয়োগ হ'ব এই সংখ্যাটোত প্ৰয়োগ হ'ব যোগাত্মক বিপৰীত সংখ্যাৰ অস্তিত্ব কাৰণ কিয় ইয়াত চোৱা প্ৰথমটো আছে প্লাসত আৰু সেকেন্ডটো কিহত আছে মাইনাসত আছে হয়নে চোৱা মোৰ হাতত জমা আছে
92 টকা আৰু মোক মই দিব লগা আছো মানে মই ধাৰত আছো কিমান 92 টকা হলে সেয়েহে যদি মই 92 টকাটো দি দিও তেতিয়া হলে মোৰ হাতত কিমান জমা থাকিব 0 টকা থাকিব আৰু এনে ধৰণৰ যেটো ধৰ্ম আছে এই ধৰ্মটো কি কোৱা হয় যোগাত্মক বিপৰীত সংখ্যাৰ অস্তিত্ব হয় তোমালোকে ইয়াত চোৱা যে যোগাত্মক বিপৰীত সংখ্যাৰ অস্তিত্বত কি কৈছে যিকোনো অখণ্ড সংখ্যাৰ বাবে অন্য এটা অখণ্ড সংখ্যা পোৱা যায় যাতে দুয়োটা সংখ্যাৰ যোগফল 0 হয় মই কৈছিলো তোমালোকক যে কি হল দুয়োটা কটাকটি যাই ফেলে 0 হল হয়নে এনে ধৰণে তোমালোকে 8 ৰ বাকি কেইটা অংক চাবা ইয়াৰ পিছত কি আছে 8 ৰ আকৌ এটা বিধি আছে আবদ্ধ বিধি হে আবদ্ধ বিধিটো মই তোমালোকক অকমান কৈ দিছো চোৱা যে আবদ্ধ বিধি হল যোগফলটো এটা অখণ্ড সংখ্যা হ'ব পাৰে যে তোমালোকে ধৰা a আৰু b যিকোনো দুটা অখণ্ড সংখ্যা হলে a + b ও এটা অখণ্ড সংখ্যা হ'ব এই ধৰ্মটোক অখণ্ড সংখ্যাৰ যোগৰ আবদ্ধ ধৰ্ম বোলে অখণ্ড সংখ্যাবোৰ যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ ধৰ্ম মানি চলে এনে ধৰণে তোমালোকে কি কৰিবা বাকিবোৰ চাই লবা ঠিক আছে আজিলৈ আমি এইখিনিতে ক্লাসটো সমাপ্ত কৰো নেক্সট ক্লাছত আমি 1 অৰ বি আৰম্ভ কৰিম